Hello friends, আজি আমি আলোচনা কৰিম ফিউচাৰ টেন্স। তো ফিউচাৰ টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে: ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কন্টিনিউয়াস টেন্স, ফিউচাৰ পারফেক্ট টেন্স এন্ড ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স। তো আজি আমি আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্স। তো ফিউচাৰ ইনডিফিনিট টেন্স কাক কয়? যি ক্ৰিয়াই ভবিষ্যতে কোনো এটা কাম অনিৰ্দিষ্ট সময়ত কৰা বা হোৱা বুজায় তাক ফিউচাৰ ইনডিফিনিট টেন্স বোলে। যেনে I shall go to school, he will eat rice। ভবিষ্যতত বুজাইছে, তো ক্লিয়াৰ। এতিয়া আমি আলোচনা কৰিম গঠন প্ৰণালী। ফিউচাৰ ইনডিফিনিট টেন্সক কেনেকৈ গঠন কৰা হয়? সাবজেক্ট প্লাস অক্সিলারি ভাৰ্বৰ shall বা will প্লাস মেইন ভার্ব প্লাস অবজেক্ট যোগ কৰি ফিউচাৰ ইনডিফিনিট টেন্স গঠন কৰা হয়। এক্সাম্পল: I হৈছে সাবজেক্ট, অক্সিলারি ভার্ব shall, by হৈছে মেইন ভার্ব, নিউ কাৰ অবজেক্ট। ঠিক সেইদৰে he will read a book, he subject, will auxiliary verb, read main verb, a book object। তো এতিয়া আমি আলোচনা কৰিম ব্যৱহাৰ প্ৰণালী। ইয়াক কেনেকৈ আমি বুজিব পাৰো যে এই টেন্সটো বা এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে। তো সেই বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথম নম্বৰ ব্যৱহাৰ হৈছে যদি কোনো বাক্যত প্ৰিন্সিপাল ক্লজটো ফিউচাৰ ইনডিফিনিট টেন্স আৰু সাবঅৰ্ডিনেট ক্লজটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়, তেন্তে সেই বাক্য কি হ'ব? ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। তো এক্সাম্পল: we shall stay here until he come back। Next, if you come, I shall go। Next, I shall not go out if it rains। দ্বিতীয় নম্বৰ ব্যৱহাৰ ভৱিষ্যতে কোনো বিশেষ কামৰ জোৰ বুজাবলৈ ফাৰ্ষ্ট পাৰ্চনৰ লগত উইল আৰু থাৰ্ড পাৰ্চনৰ লগত শ্যাল ব্যৱহাৰ কৰা হয়। তো এক্সাম্পল: I will read a book। দ্বিতীয় নম্বৰ এক্সাম্পল: he shall write a poem। তো আমি আগবাঢ়ো তৃতীয় নম্বৰ ব্যৱহাৰলৈ। অনুৰোধ বা ৰিকুৱেষ্ট কৰিবৰ বাবে উইল ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। উইল হি গো টু স্কুল, এনেকুৱা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। তো এতিয়া 4 নম্বৰ ব্যৱহাৰ যদি কোনো বাক্যত ইম্পৰ্টেন্ট ব্যৱহাৰ হয় এইটো যদি কোনো বাক্যত নেক্সট, টুমৰো, soon, shortly আদি ব্যৱহাৰ হয় তেন্তে সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। যেনে our school will reopen next আছে, গতিকে এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হ'ব। দ্বিতীয় নম্বৰে it will rain soon আছে, he will come shortly আছে, গতিকে এনেকুৱা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। তো এতিয়া আমি আলোচনা কৰিম ব্যৱহাৰখিনি শেষ হ'ল। তো ব্যৱহাৰ ভালকৈ পঢ়িব আৰু নোট কৰিলেহে আপোনালোকৰ পঢ়িবলৈ মন যাব আৰু পঢ়ি বহুত মজা পাব।
চেণ্টেঞ্চবিলাক কাৰেক্ট কৰোঁতে বহুত ইজি হৈ যাব আপোনালোকৰ কাৰণে। চ' নোট কৰি কিনে লিখিব ভালকৈ। তো এতিয়া আমি আলোচনা কৰিম কাৰেক্ট টেন্স, কেনেকৈ শুদ্ধ কৰা হয় এই টেন্সক। উই ভিজিট দ্য জু নেক্সট মৰ্নিং। নেক্সট আছে, গতিকে এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। উই ইয়াৰ পিছত অক্সিলাৰী ভাৰ্ব দি গোটেইখিনি একেই থাকিব, কাৰেক্ট কৰিব। তো নেক্সট আছে আই ৰেইন চুন। চুন আছে, গতিকে এই বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব, কাৰেক্ট কৰিব। আইৰ লগত অক্সিলাৰী ভাৰ্ব কি হ'ব? অক্সিলাৰী ভাৰ্ব দি গোটেইখিনি একেই থাকিব, কাৰেক্ট কৰিব। নেক্সট উই বাই হ'ব, বাই কাৰ? শ্বৰ্টলি। শ্বৰ্টলি আছে, গতিকে এই টেন্স এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব, কাৰেক্ট কৰিব। চ' আজি ফিউচাৰ ইনডিফিনিট টেন্স শেষ। নেক্সট দিনা আমি আৰম্ভ কৰিম ফিউচাৰ কণ্টিনিউৱাছ টেন্স। চ' যিসকলে মোৰ ভিডিঅ' চাই আছে ৰেগুলাৰলি চাই যাব, আৰু মই ৰেগুলাৰলি ভিডিঅ'বিলাক আপলোড কৰি আছোঁ, আপোনালোকে চাই যাব। আৰু যদি আপোনালোকৰ কিবা হেল্পৰ দৰকাৰ হয় বা কিবা নোৱাৰে প্ৰব্লেম চল্ভ কৰোঁতে, কিবা প্ৰব্লেম হ'লে মোক পোনে পোনে যোগাযোগ কৰিব পাৰিব। হোৱাটছএপ গ্ৰুপ এখন খুলি মই লিংক দি দিম, আপোনালোকে মোক পোনে পোনে কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'ৰ শেষত কমেণ্ট এখন কৰি দিব।